হাই ফ্ৰেণ্ডছ, ৱেলকাম টু জেডি ব্লগছ। আজি অৰহৰ দালিৰ ৰেচিপি এটা লৈ আহিছোঁ। দালিৰ লগত খাই তামাম টেষ্টি লাগে, ভাতৰ লগতো ভাল লাগে। মাজে মাজে আমি বনাই থাকোঁ। আজি ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। আহকচোন ৰেচিপিটো অলপ দেখাই দিওঁ আপোনালোকক। মই ফাৰ্ষ্ট 2 কাপ অৰহৰ দালি লৈছোঁ। লৈ দালিখিনি ভালকৈ একদম ধুই ল'ম 3বাৰমান। ভালকৈ ধুই ল'লোঁ দাইলখিনি। এতিয়া লাগিব আমাক এটা পিঁয়াজ, এটা বিলাহী সৰু সৰুকৈ কাটি লৈছোঁ, আৰু দাইলটোত তৰকা দিয়াৰ কাৰণে এয়া নহৰু সৰু সৰুকৈ কাটি লৈছোঁ। লগত এটা জলকীয়া দীঘলে ফালি লৈছোঁ। সেইখিনি আমাৰ মছলা ৰেডি হৈ গ'ল। এইটো কুকাৰত বনাম যিহেতু কুকাৰটোত অলপমান ঘিউ দি লৈছোঁ এনেকৈ। এতিয়া এইটো এটা ডাঙৰ ইলাচি দি দিছোঁ। ইলাচিটো দি এতিয়া পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি দি হোৱাৰ পিছত জলকীয়াটো এতিয়া নিদিওঁ, পিছত দিম, কাটি থৈ দিছোঁ। আৰু এতিয়া দিম বিলাহীখিনি, বাকী নহৰুখিনি আৰু জলকীয়াখিনি পিছত তৰকা মাৰোঁতে দিব লাগিব। এতিয়া দালিখিনি ভালকৈ ধুই লৈ দি দিছোঁ ইয়াতে। ইয়াত নিমখ দিলোঁ সোৱাদ অনুপাতে। তাৰপিছত দিলোঁ হালধি, এয়া দিলোঁ অলপ ৰেড চিলি গুড়ি, আৰু ইয়াত ধনিয়া পাউডাৰ। এতিয়া গোটেইখিনি অকণমান মিক্স কৰি দিম। মিক্স কৰি তাৰপিছত পানী দিব লাগিব। মই এতিয়া 2 কাপ পানী দি দিম ইয়াতে। দালি 2 কাপ, পানী 2 কাপ দি দিছোঁ। এতিয়া অকণমান ভালকৈ মিহলি কৰি তাৰপিছত 2টা চিটি মাৰিব দিম। এয়া 2টা চিটি মাৰিলে। এতিয়া দালিটো নমাই তৰকাটো লগাম। এতিয়া তৰকাটো লগোৱাৰ কাৰণে মই কৰচ এখনত অকণমান ৰিফাইন অইল লৈ লৈছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে এইখিনি দি দিছোঁ অলপ জিৰা, তাৰপিছত বাকী নহৰু, কাটি থোৱা নহৰুখিনি আৰু জলকীয়া আৰু এটা শুকান জলকীয়া এনেকৈ দি দিছোঁ। কেঁচা জলকীয়াও দিছোঁ। দি এতিয়া তৰকাখিনি অকণ ব্ৰাউন কালাৰ কৰি ল'ম এই নহৰুখিনি। তাৰপিছত এইখিনি এই দালিখিনিত পেলাই তৰকা মাৰি দিম। সেই দালিখিনি ঢাকনখন খুলি দিয়াৰ লগে লগে ইমান ধুনীয়া এটা সুগন্ধ আহিছে, কি ক'ম আপোনালোকক। এদিন বনাই চাবচোন, আপোনালোকে বনাই খাই চাব, বহুত টেষ্টি হয়, এনেকৈ ভাল লাগে। এতিয়া তৰকাখিনি দালিখিনি দি দিম, দি ঢাকনিখন মাৰি দিম অকণমান টাইমৰ কাৰণে। এতিয়া দাইলটো যিহেতু ৰুটিৰ লগত খাম, সেইকাৰণে ৰুটিৰ যোগাৰ কৰিছোঁ।
সেয়া আমাৰ ৰেডি হৈ গ'ল, ৰুটি আৰু এই অৰহৰ দালি। লগত এতিয়া ল'ম আচাৰ, এয়া হ'ল কঁঠালৰ আচাৰ। দালি, ৰুটি আৰু লগত আচাৰ ভাল লাগে খাই। লগত আৰু পিঁয়াজ লৈ লওঁ, পিঁয়াজ লৈ এনেকৈ ৰেচিপিটো আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব। একদম চিম্পুল ৰেচিপি হয়, বহুত মানে টেষ্টি হয় খাবলৈ। দালিটো একদম গলি যাব দিব নালাগে, এনেকৈ অকণমান মানে গোটা হৈ থাকিলে বেছি ভাল লাগে দালিটো।